আমাৰ এগৰাকী মাতৃৰ তেখেতৰ গা অকণমান বেয়া হৈ আছিল কেইদিনমানৰ পৰা। তো তেখেতে মোৰ ওচৰত আহিছিলে আমাক সহায় কৰাৰ কাৰণে। আৰু মই ল'ৰা হিচাপে সমষ্টিত খালী মুখেৰে নহয়, যিটো কথা কৈছিলোঁ যে মই বাওঁসংগৰী সমষ্টিত নেতা হিচাপে নহয়, বেটা হিচাপে কাম কৰিবলৈ আহিছোঁ। আৰু সেই বেটা হিচাপেই আজি মাতৃগৰাকীৰ ঘৰত আহিছোঁ, তেখেতৰ খবৰ লৈছোঁ। আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আপোনালোকে জানে এটা CM ৰিলিফ ফাণ্ড থাকে, CM ৰিলিফ ফাণ্ডৰ জৰিয়তে মই তেখেতক 20,000 টকা সহায় কৰিছোঁ। আৰু আগন্তুক দিনত আমাৰ সমষ্টিৰ যাতে কোনো আই মাতৃয়ে হওক বা কোনো ল'ৰা ছোৱালীয়ে হওক বা কোনো আমাৰ ৰাইজেই অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়, তাৰ কাৰণে আমি যত্ন কৰি আছোঁ। আপোনালোকৰ জৰিয়তে এটা কথা ক'ব বিচাৰিছোঁ, হাগ্ৰামা মহিলাৰী ছাৰৰ যি নেতৃত্বাধীন BTC চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি অসম চৰকাৰ, এই চৰকাৰৰ দিনত ইয়াত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক আমি একেলগে আগবঢ়াই লৈ গৈ সকলোৰে সমস্যা সমাধান কৰিবলৈ যত্ন কৰিম। আগন্তুক দিনত BTCত বসবাস কৰা প্ৰতিটো শ্ৰেণীৰ ৰাইজক আমি সমিল মিলেৰে আগবঢ়াই লৈ গৈ তেওঁলোকৰ সমস্যাবিলাক সমাধান কৰিবলৈ মই যত্ন কৰিম। যেনেকৈ বাওঁসংগৰী সমষ্টিৰ ৰাইজে নিজৰ ল'ৰাজনক জিকাই আনিছে, সেই ল'ৰাজনৰ দায়িত্ব মই এতিয়া পালন কৰিবলৈ যত্ন কৰি আছোঁ। কিন্তু এটা কথা মানে এইটো এইফালে চাওক, আপনি কাগজ দিয়ে আসলেন মনে আছে আমাদের তো আমরা ম্যানেজ করে দিছো মানে 15,000।